আজি দেওবাৰ, সেয়েহে অফিচ স্কুল সকলোবোৰ বন্ধ আছিল আৰু ৰিকি আৰু ৰাজে বহু পলমকৈ শুই আছিল। সেয়েহে মাকেও পাকঘৰত পলমকৈ খাদ্য প্ৰস্তুত কৰিবলৈ ধৰিছিল আৰু দেউতাকেও ৰাতিপুৱাৰ চাহ খাই টিভি চাই আছিল। মোৰ এই আহাৰখিনি প্ৰস্তুত কৰা হৈ গ'ল। এতিয়া ৰিকি আৰু ৰাজক মাতি আহোগৈ। এখেতে বা এতিয়া খাদ্য খাই নে নাই? যি হয় হওক, ইহঁত দুয়োকো প্ৰথমে মাতি লওঁ। বন্ধ বুলি ইমান দেৰিলৈকে শুব লাগেনে? ৰাজ, ৰিকি, উঠচোন তহঁতে, বহুত পলম হ'ল। এই বুলি কৈ ৰাজ আৰু ৰিকিৰ মাকে সিহঁতক মাতিবলৈ সিহঁতৰ কোঠালীলৈ যায়। ৰিকি, ৰাজ, উঠিলি নে তহঁতে? ইমান সময়লৈ শুই আছে। ঐ, খাব ল'ব নালাগে নেকি আজি বন্ধ বুলি? অলপ পঢ়গৈ। ৰাজ, তইচোন সাৰ পাই আছ, কেলে উঠা নাই? পঢ়িব নিম বুলি। মা, আজি বন্ধ, অলপ শু দিয়া। হ'ব দে, আজি বন্ধ নহয়, নাখালেও হ'ব। বন্ধ বুলি ইমান দেৰিলৈকে শুব লাগে নেকি? অলপ পঢ়, অলপ খা, সেয়েহে কথা। মা প্লিজ, সদায়তো পঢ়ি থাকো, আজি অন্ততঃ অলপমান কিবা কৰিবলৈ দিয়া। যি কৰ মুঠৰ ওপৰত সোনকালে আহ। মই কি এনি টাইম পাকঘৰতে থাকিম নেকি? কিবা এটা খাই লহি, তাৰ পিছত যি কৰ কৰগৈ। ৰিকিক সোনকালে মাত। আহ বাপেৰকো ভাত দিছোহি, তহঁতো একেলগে খাই লহি। ইয়াৰ পিছত ৰিকিৰ মাকে ৰিকি আৰু ৰাজক মাতি পিনে খাদ্যৰ ব্যৱস্থা কৰিবলৈ পাকঘৰলৈ যায় আৰু ৰিকি আৰু ৰাজেও তাড়াতাড়িকৈ উঠি দাঁত ব্ৰাছ কৰি ডাইনিঙলৈ যায়। মা, মইতো খাদ্য গ্ৰহণ কৰিলো। এতিয়া অলপমান ফুৰি আহো দিয়া। মানে ৰাজ আৰু মই খেলো। যাবি, কিন্তু বেছি দূৰত নহয় দেই মাজনী, ওচৰতে খেলিবি তহঁতে। হ'ব মা, কিন্তু হ'লে মোৰ লগৰবোৰ থাকি যে অলপমান দেৰি হ'ব। কিন্তু গালি নাপাৰিবা, আমি সোনকালে আহিম দেই। বাই বাই। মাকৰ আগতকৈ ৰিকি আৰু ৰাজ খেলিবলৈ গুচি গ'ল আৰু মাকেও চিন্তিত নহৈ পাকঘৰত কামবোৰ কৰি থাকিল। বা, ইয়াতে খেলো দিয়া নহ'লে। হ'ব দে, ইয়াতে খেলিম দে। দুয়ো ভায়েকে সেই ঠাইটুকুৰা বাছি ল'লে আৰু বহু সময় দুয়ো খেলি খেলি গিলাচ এটা দুয়োৰো চকুত পৰিল আৰু ভায়েকে ক'লে, বা, চাচোন, সৌটোচোন এটা গিলাচ। গিলাচটোৰ ওপৰত দেখোন দুটা চকু আছে। বা, মই গিলাচটো ভাঙি দিওঁ দে। ভাইটি, নাভাঙিবি। গিলাচ ভাঙিব নালাগে নহয়। যদি তই গিলাচটো ভাঙি পেলাৱ, তাত থকা কাঁচৰ টুকুৰা বোলে অইন মানুহক অনিষ্ট কৰিব নহয়। বা, একো নহয় দে, অনিষ্টহে কৰিব, আমাকতো নকৰে অনিষ্ট। ভাঙি দিওঁ দে। ভাইটি, মই কিন্তু ঘৰত যাই সকলোবোৰ কৈ দিম। এইবোৰ কৰিবলৈ তোক পঢ়াইছিল নেকি ভাল স্কুলত? মাক কৈ দিম কিন্তু সকলো কথা। বা, নকবি, মই নাভাঙো দে। গিলাচটো চাওঁ দে নহ'লে। চাওঁ নহয়, চাওঁ, ময়ে উঠাই আনো আৰু বেলেগ ঠাইত থ'ব লাগিব, ডাষ্টবিনত পেলাই দিব লাগিব। নহ'লে কোনোবা যদি ভাঙি এনেকৈ টুকুৰা কৰি পেলাই, কিজানিবা কোনোবা দিনা তোৰ নহ'লে মোৰে ভৰিতে আইনাই কাটি পেলাই, তেতিয়া? ইয়াকে কৈ বায়েকে সেই গিলাচটো হাতত তুলি লয় আৰু ইমান ধুনীয়া গিলাচ। আৰু ভাইটি, চকু দুটা চাচোন, ইমান ধুনীয়া। মই ঘৰত লৈ যাম দে এইটো। এনেই কিন্তু বা গোটেই বেয়া নহয়, ঘৰত লৈ যাম দে। তই আৰু মই খেলিব পাৰিম। গিলাচটো ইমান ধুনীয়া, চকু, মই স্কুলতো লৈ যাম ন। এনেই গিলাচটো ভাঙি পেলা, এতিয়া মই নিয়াৰ কাৰণে তয়ো নিয়। হ'ব দে, এতিয়া লৈ যাওঁ ব'ল। সিহঁত দুই কথা কৈ থকাৰ মাজতে গিলাচটো কঁপিবলৈ ধৰিলে আৰু তাৰ পৰা এটি ৰশ্মি উদ্ভৱ হ'ল। বাহ, এতিয়া আইনাৰ গিলাচৰ ৰূপৱতী ছোৱালী, কি নাম? মোৰ নাম ৰিকি, আৰু গিলাচে কথা কৈছে। ৰিকি, মই কোনো সাধাৰণ গিলাচ নহয়, মই এটি যাদুকৰী গিলাচ।
মোৰ অভিশাপৰ ফলত এই গিলাচ হৈ ৰ'ল। কোনো এজন সন্ন্যাসীয়ে মোক অভিশাপ দিলে, কিন্তু অভিশাপত পোৱাও হৈছে যে কোনো সুন্দৰী ছোৱালীৰ স্পৰ্শত মই পুনৰ মানৱ দেহা ঘূৰি পাম। কিন্তু কোনো সুন্দৰী ছোৱালী আহি ভৰিৰে লঠিয়াই গুচি যায়, কোনোবাই ভাঙিব চেষ্টা কৰে। কিন্তু আজি তোমাক পালো দেখি। ইয়াকে কৈ সেই আইনাৰ গিলাচটোৱে হঠাৎ যাদুৰ ধোঁহাৰ নিচিনা হৈ পিনে এজন সুস্থ সবল ধুনীয়া যুৱক হৈ পৰে। ধন্যবাদ ৰিকি, ধন্যবাদ ভাইটি। তোমালোকৰ বাবে আজি মই আগৰ দেহা ঘূৰাই পালোঁ। কোৱা, তোমালোকক মই কি বৰদান দিব লাগে? আংকেল আমাক বৰদান পঢ়িব পৰা কৰি দিলেই হ'ব, আৰু যাতে খেলাত ফাৰ্ষ্ট হৈ লওঁ সদায় স্কুলত। ৰাজৰ কথা শুনি তিনিও হাঁহিবলৈ লৰে, আৰু হাঁহি হাঁহি সেই সুস্থ সবল যুৱকজনে সিহঁত দুয়োকো পঢ়িব পৰা বৰদান দি তাৰ পৰা নোহোৱা হৈ যায়। ঈশ্বৰীয় শক্তি থকা সেই মানুহজনে যি বৰদান দিছিল পঢ়িব পৰা, সেয়া ফলিল আৰু সিহঁতে আগতকৈ বেছি পঢ়িব পৰা হ'ল। স্কুলৰ ভিতৰত দুয়োৱে প্ৰথম হৈ আহে, আৰু ৰাজেও ৰোল নম্বৰ 1 হয়। বন্ধু বান্ধৱীসকল, এই সাধুটোৰ পৰা আমি ইয়াকে গম পালোঁ যে কোনোদিন কাকো অনিষ্ট কৰিব নালাগে, তেতিয়া নিজৰ পূৰ্ণ হয়। যদি আমি আনক অনিষ্ট কৰোঁ তেনেহ'লে আমাৰেই ক্ষতি। যদি ৰাজে সেই গিলাচটো ভাঙিলেহেঁতেন তেনেহ'লে ক্ষতি আমাৰে। ৰিকিৰ কথা মতে নাভঙাৰ বাবে সেই বৰদান পালে। আৰু এটা কথা এই সাধুটোৰ মাজেদি কওঁ যে ওচৰত কাঁচৰ কিবা বস্তু পেলাই থাকিলে বা ভাতত পৰি থাকিলে সেই বস্তুটো সৰু ল'ৰা ছোৱালীবোৰে নিজৰ ফূৰ্তিৰ বাবে ভাঙি পেলায়, যিটো ভাঙিব নালাগে। সেয়েহে কওঁ, পাতত পৰি থকা কাঁচবোৰ ডাষ্টবিনত পেলাই দিয়ক, তেতিয়া কাৰো অনিষ্ট নহয়, বৰঞ্চ ভালহে হ'ব। যদি সেই বটল বা কাঁচৰ কিবা বস্তু এটা আমি ভাঙি পেলাওঁ তেনেহ'লে ক্ষতি কিন্তু আমাৰেই ভৰিত অনিষ্ট কৰাৰ আকাংক্ষা থাকে। ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব।